সো হে গাইজ নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম মোৰ ইউটিউব চেনেলত। বন্ধুসকল আজি মই আপোনালোকক কম সফল হ'বলৈ কি কৰিব। সফল হ'বলৈ আজি মই তিনিটা টিপছৰ ওপৰত বা তিনিটা পইণ্টৰ কথা ক'ম, যি তিনিটা পইণ্ট আপোনালোকে ফ'ল' কৰিব পাৰে আপোনালোকৰ জীৱনত। বন্ধুসকল যি তিনিটা পইণ্ট আপোনালোকৰ লগত ক'বলৈ গৈ আছোঁ তাৰে প্ৰথম পইণ্টটো হৈছে প্ৰথমতে আপুনি নিজৰ ওপৰত বিশ্বাস কৰক, আৰু দ্বিতীয়টো হৈছে আপুনি ভগৱানৰ ওপৰত বিশ্বাস কৰক। আপুনি যি কয় ঈশ্বৰ, আল্লাহ, গড, জেছাছ যি কয়। আৰু তৃতীয় পইণ্টটো হৈছে বন্ধুসকল আপোনালোকক ক'ম যে আপুনি যিটো কাম কৰি আছে সেই কামটোৰ ওপৰত সম্পূৰ্ণ মনোযোগ দিয়ক। তো বন্ধুসকল এই তিনিটা টিপছ আছিল আজিৰ এই ভিডিঅ'টোত, বা তিনিটা পইণ্ট আছিল। তো এই তিনিটা পইণ্ট আপোনালোকে আপোনালোকৰ জীৱনত ফ'ল' কৰিব পাৰে। তো আশা কৰোঁ বন্ধুসকল আজিৰ ভিডিঅ'টোত কোৱা কথাবোৰ আপোনালোক সকলোৱে বুজি পাইছে। আকৌ লগ পাম আপোনালোক সকলোকে এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে সকলোৱে সুস্থ থাকক, ভালে থাকক আৰু সদায় হাঁহি থাকক। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে।